আমি যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া কুইজ কম্পিটিশ্যনবিলাকত এজন উদ্ভাৱক আৰু অভিযন্তাৰ বিষয়ে প্ৰায় প্ৰশ্ন সোধা দেখা গৈছিল আৰু সেইজন অভিযন্তাৰ বিষয়ে এতিয়া অসম চৰকাৰৰ যিকোনো পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় আৰু সেইজন উদ্ভাৱক আৰু অভিযন্তাই হৈছে উদ্ভৱ ভৰালী। তেওঁৰ নাম আমি সকলোৱে জানো। আহকচোন আজি আমি তেখেতৰ বিষয়ে দুটামান কথা জানিবলৈ চেষ্টা কৰোঁ। তেখেতৰ জন্ম হৈছিল 1962 চনৰ 7 এপ্ৰিল লখিমপুৰ জিলাত। প্ৰায় 120 বিধ যন্ত্ৰ উদ্ভাৱন কৰিছে। 1888 চনত তেওঁ প্ৰথম এটি কম খৰচী পলিথিন সজা যন্ত্ৰ আৱিষ্কাৰ কৰে। তাৰ পিছৰে পৰা এটা এটাকৈ গ্ৰাম্য জীৱনত প্ৰয়োজনীয় বহু যন্ত্ৰ উলিয়াই যদিও গ্ৰহণ কৰোঁতা কোনো নাছিল। 2005 চনত আহমেদাবাদৰ ৰাষ্ট্ৰীয় উদ্ভাৱন সংস্থাই দৃষ্টি উদ্ভাৱন কৰিছিল উদ্ভৱ ভৰালীৰ ওপৰত আৰু আমন্ত্ৰণো জনাইছিল। 2006 চনত ডালিম গুটি উলিওৱা যন্ত্ৰটো বিশ্বৰ একমাত্ৰ এনেধৰণৰ যন্ত্ৰ হিচাপে স্বীকৃতি পাইছিল। নাছাৰ দ্য ক্ৰিয়েট দ্য ফিউচাৰ ডিজাইন কণ্টেষ্টত দ্বিতীয় স্থান লাভ কৰিছিল। চাহৰ পাত তোলা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ, আদাৰ বাকলি গুচোৱা যন্ত্ৰ, তামোলৰ বাকলি গুচোৱা যন্ত্ৰ আদি নিৰ্মাণ কৰে। যিহেতু তেওঁৰ মূল সুঁতি অসমৰ, গতিকে তেওঁৰ উদ্ভাৱনসমূহো সেয়ে চাগে গ্ৰাম্য জীৱন আৰু কৃষিকেন্দ্ৰিক আছিল। বৰ্তমানলৈকে তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। জাতীয় উদ্ভাৱনী সংস্থাৰ পৰা সৃষ্টি সন্মান লাভ কৰিছিল 2007 চনত। উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল 2009 চনত। ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল 2019 চনত। লগতে 2019 চনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে ৰোল মডেল এৱাৰ্ড আগবঢ়ায়। আশা কৰিছোঁ আপোনালোকে উদ্ভৱ ভৰালীৰ বিষয়ে কিছু কথা জানিলে আমাৰ দ্বাৰা। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি আমাক ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ।